হয় প্ৰিয় ভিউৱাৰ্ছ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে যমুনা ব্লগছ আৰু মই জামালুদ্দিন। বৰ্তমান মই আছোঁ এখন সুলভ মূল্যৰ দোকানত আৰু আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে বৰ্তমান চাউলৰ কাৰ্ড যদি আপোনাৰ আছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি ইম্পৰ্টেণ্ট। কাৰণ চাউলৰ কাৰ্ডত বিগত কেইদিনমান আগতে যিসকল আপোনাৰ পৰিয়ালৰ ল'ৰা ছোৱালী বা নতুন যিসকল গ্ৰাহকৰ নাম নতুনকৈ কাৰ্ডত সোমাইছিলে তেওঁলোকে আগতে ফিংগাৰ দিয়া নাছিলে। বৰ্তমান যিসকলৰ নাম কাৰ্ডত নতুনকৈ আহিছে তেওঁলোকে ফিংগাৰ দিবলগীয়া হৈছে। আৰু এই ফিংগাৰ দিবলৈ হ'লে আপোনাৰ যদি পৰিয়ালৰ কোনোবা এনেকুৱা সদস্যৰ নাম আহিছে নতুনকৈ কাৰ্ডত, তেনেহ'লে আপুনি আপোনাৰ যিজন ডিলাৰ আছে, যিজন সুলভ মূল্যৰ দোকানী আছে, সেই দোকানীৰ ওচৰলৈ যাওক। গৈ পেলাই আপোনাৰ পৰিয়ালৰ যিগৰাকী বা যিকেইজন সদস্যৰ নাম কাৰ্ডৰ অন্তৰ্ভুক্ত হৈছে, নতুনকৈ নাম আহিছে, তেওঁলোকৰ নামকেইটাত আপোনালোকে ফিংগাৰটো দিয়ক। গৈ আপোনাৰ ডিলাৰৰ ওচৰলৈ যাওক। আৰু যদি আপোনালোকে ফিংগাৰ নিদিয়ে তেনেহ'লে ভৱিষ্যতে এইজন গ্ৰাহক যিজনৰ নাম আহিছে এই গ্ৰাহকজন তেওঁ কাৰ্ডৰ পৰা বাদ পৰিব, তেওঁ চাউল নোপোৱা হৈ যাব। কাৰণ বৰ্তমান অসম চৰকাৰৰ নিয়ম অনুযায়ী চাউলৰ কাৰ্ডত যদি আপোনাৰ নাম আছে, আপুনি যদি চাউল পাব বিচাৰিছে তেনেহ'লে আপুনি ফিংগাৰ দিবই লাগিব, এইটো বাধ্যতামূলক। নিশ্চয় ফিংগাৰ দিব লাগিব, কাৰণ নতুনকৈ ৰেচন কাৰ্ড বনোৱা হৈছে যিসকলৰ, আৰু যিসকলৰ নাম নতুনকৈ এড হৈছে, পুৰণা কাৰ্ডৰ যিসকল আগতে ফিংগাৰ দিয়া আছিলে সেইসকলৰ দিব নালাগে। এতিয়া নতুন যিসকল সদস্য সোমাইছে সেইসকলৰ মানে ফিংগাৰটো দিব লাগে। আচ্ছা, আহি পেলাই ফিংগাৰটো দি যাব। যদি এতিয়া জানিব পাৰিছে যে এতিয়া চাউলৰ কাৰ্ডত ফিংগাৰ দিয়াটো একেবাৰে বাধ্যতামূলক, এইটো দিবই লাগিব। এইটো নিদিলে আপুনি ভৱিষ্যতে চাউল পোৱাৰ পৰা বিৰত থাকিব। আপোনাৰ কাৰ্ডত নাম যিটো আছে এইটো হয়তো কেঞ্চেলো হ'ব পাৰে, কাৰণ চৰকাৰৰ নিৰ্দেশ, আপুনি ফিংগাৰ দিবই লাগিব। ফিংগাৰটো আপোনালোক আহক, ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে খবৰ পায়, আৰু আপোনালোকে নিজৰ ডিলাৰৰ ওচৰলৈ আহক, সুলভ মূল্যৰ দোকানত যাওক আৰু গৈ পেলাই নিজৰ ফিংগাৰটো দিয়ক। ধন্যবাদ। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। টিল দেন টেক কেয়াৰ এণ্ড কিপ ৱাচিং যমুনা ব্লগছ।